আজি আমি আহিলো কাজিৰঙাত থকা অৰ্কিড পাৰ্কলৈ। এই পাৰ্কখন পাহাৰৰ ওপৰত আছে, বহুত ধুনীয়াকৈ সজোৱা হৈছে ইয়াত। পাৰ্কৰ ভিতৰৰ পৰিৱেশটো বহুত ধুনীয়া হয়। যেতিয়া আপোনালোকে ইয়ালৈ আহিব তেতিয়াহে গম পাব। আপোনালোকে নিশ্চয় আহিব এবাৰ, যোনসকলে নাই অহা। যোনসকলে আহিছে তেওঁলোকেতো গম পাই চাগে কেনেকুৱা, মই ক'বলৈ আৰু দৰকাৰ নাই। দেখিছে, এই সুবিধাটো ফ্ৰী হয়, কোনো পইচা দিব নালাগে। আপোনালোকে উঠিব পাৰে, পাৰ্কৰ ভিতৰতে আছে। চাই হৈ গ'ল এতিয়া অৰ্কিড পাৰ্ক গোটেই। এতিয়া আমি ঘৰ গৈ আছোঁ, ইয়াৰ পৰা ওলাম এতিয়া। বাই বাই।